हेलो दोस्तों আজি আমি আহিছো গোগামুখ আঞ্চলিক ছাত্ৰ সন্থা উদ্যোগত পতা 39 সংখ্যক বহাগী বিদায়ৰ শোভাযাত্ৰা অনুষ্ঠানত আৰু এই অনুষ্ঠানত আহি অংশগ্ৰহণ কৰিছেহি অসমীয়া চলচ্চিত্ৰ জগতৰ ৰিম্পি দাসবা আৰু হুৰজিত দেউৰী লগতে ইয়াত সহযোগ কৰিছে বিভিন্ন স্কুলৰ শিক্ষাৰ্থীসকলৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীয়ে তেওঁলোকৰ নিজৰ সৃষ্টিসমূহ নিজৰ কৃষ্টি সংস্কৃতিসমূহ দেখাবলৈ যত্ন কৰিছে আৰু ইয়াত আমাৰ এনবি প্ৰেংকে তেওঁলোকৰ লগত কেনে ধৰণৰ ধেমালি কৰে কেনে ধৰণৰ এন্টাৰটেইন কৰে সকলোখিনি দেখাম এই ভিডিঅ'টোত কিয়নো আজি আমাৰ টেডি বহুত এক্সাইটেড হৈ আছে একদম নাচিবাগি আছে তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক বহুত ভাল লাগিব আজি আৰু যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি থব যেহেতু আহিবলগীয়া ভিডিঅ'বোৰ সকলোতকৈ প্ৰথমে আপুনি চাবলৈ পায় আৰু এতিয়া আহক ভিডিঅ'টো আৰম্ভ কৰোঁ